পাপৰ প্ৰায়শ্চিত্তৰ বাবে বিজেপিয়ে হিন্দু বাংলাদেশী আনিব। পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ বিজেপিয়ে অসমক হিন্দু বাংলাদেশীৰ ভঁৰাল কৰিব। বিজেপিৰ জাতিধ্বংসী কাৰ্যক লৈ ৰাজ্য জ্বলিছে। এনে এক স্পৰ্শকাতৰ সময়ত হঠাৎ বিজেপি দল চৰকাৰৰ মনত পৰিল সত্ৰলৈ। সত্ৰৰ ভূমি মুছলমানে দখল কৰিছে। মইনবৰী সত্ৰ মুছলমানৰ বাবে সৰভোগলৈ স্থানান্তৰিত হ'ল। কংগ্ৰেছত থাকি মুছলমান তোষণ কৰি এতিয়া অতি হিন্দুত্ববাদী হৈ পৰা হিমন্ত বিশ্ব শৰ্মাই মইনবৰীৰ ৰাইজৰ বিৰুদ্ধে এই ভয়াৱহ অভিযোগ আনিছিল। এই বিতৰ্ক মাৰ যোৱাই নাই। এইবাৰ মইনবৰীৰ ৰাইজক উপলুঙা হিমন্ত বিশ্ব শৰ্মাৰ। ধুনীয়াকৈ সত্ৰৰ জেগা সত্ৰখন সৰভোগত আছে, সকলোৰে কাৰণেতো ভাল নালাগে। গতিকে মইনবাৰী গাঁৱলৈকে আদৰণি জনাই লৈ গ'লে লেঠাটো মৰি গ'ল। সেইখিনি নকৰে কিয়? কিমান মানুহে কান্দি কান্দি বিদায় দিলে সেইটো ক'ব পাৰি নেকি? হা, আপোনাৰ ছোৱালীক মই কান্দি কান্দি বিদায় দিলোঁ, সেইটো গৌৰৱ কৰা কথা নেকি? বোলে মই আদৰণি জনালোঁ কান্দি কান্দি, সেইটোহে গৌৰৱ কৰা কথা। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ এই বিভাজনমুখী বক্তব্যত জাঙুৰ খাই উঠিছে কটন বিশ্ববিদ্যালয়ৰ কটন মুছলিম আৱাসৰ প্ৰাক্তন ছাত্ৰসকল। ইতিহাস নাজানে হিমন্তই। ইতিহাস বিকৃত কৰা হিমন্তক প্ৰশ্ন। কামাখ্যাৰ 12,000 বিঘা ভূমি কাৰ দখলত আছে ৰাজহুৱা কৰক। কামাখ্যাৰ দেৱোত্তৰলেণ্ডৰ 12,000 বিঘা মাটি কাৰ দখলত? হিমন্ত বিশ্ব শৰ্মাই কিয় উত্তৰ নিদিয়ে? সেই 12,000 বিঘা মাটিত যিসকলে দখল কৰিছে তাত এঘৰো মুছলমান নাই। এই কথাটো মই তথ্য সহকাৰে প্ৰয়োজন হ'লে দাঙি ধৰিম। কেৱল ইমানেই নহয়, ৰাজ্যৰ এগৰাকী বিশিষ্ট চিন্তাবিদ প্ৰফেচাৰ আব্দুল মান্নানৰ প্ৰশ্ন। নিৰ্বাচন আহিলেই অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল প্ৰাসংগিক কিয় হয়? নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিকৃত মন্তব্য কৰাৰ পিছতো বিজেপিয়ে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সোচ্চাৰ নহয় কিয়? যে গুজৰাটৰ তেলৰ পাইপদি তেলৰ সলনি মুছলমানৰ তেজ বৈ যায়, নৰেন্দ্ৰ মোদী সম্পৰ্কে তেওঁ আস্ফালন কৰিছিল। সেই একেজন ব্যক্তিয়ে 2016 চনত প্ৰথম এষাৰ কথা ক'লে যে অসমৰ 34% মানুহ, আমাৰ ৰাজ্যখনৰ 34% মানুহ বিদেশী মূলৰ। অৰ্থাৎ প্ৰতিজন অসমীয়া মানুহ, মুছলিম মানুহ, অসমীয়া মুছলমান, অসমৰ সমাজ জীৱনৰ মুছলমান মানুহ বিদেশী মূলৰ। অসমৰ 17টা বিধানসভাৰ আসন বদৰুদ্দিন আজমলৰ পৰা ৰক্ষা কৰিবলৈ। বদৰুদ্দিন আজমলৰ নামটো কিয় আহিল? বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ অত্যন্ত বিশ্বস্ত আৰু ৰাজনৈতিকভাৱে ইজনে সিজনৰ পৰিপূৰক ব্যক্তি। প্ৰফেচাৰ আব্দুল মান্নানৰ এই প্ৰশ্নসমূহেই আন এটা উত্তৰ দিয়ে। বিজেপিৰ ঘনিষ্ঠ বদৰুদ্দিন আজমল। আজমলক ট্ৰাম্প কাৰ্ড হিচাপে ব্যৱহাৰ কৰে বিজেপিয়ে। কটন মুছলিম ছাত্ৰাবাসৰ প্ৰাক্তন ছাত্ৰসকলে পোহৰলৈ অনা দিশটোৱেই এটা কথা স্পষ্ট কৰিছে। ভোটৰ স্বাৰ্থত জনতাৰ মাজত সংঘাত লগাই নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কৌশল বিজেপিৰ। জাতি মাটি ভেটি বিজেপিৰ বাবে গৌণ। কেমেৰা পাৰ্চন আকাশ বৰ্মনৰ সৈতে প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।